बाक्सानि फातिमाबाद साहा बागानाव मावफारियाफ्रा गोख्रों सोमावसारदों। मोननो गोनां दान बान्थाखौ होनांगौनि दाबिजों सोमावसारदों साहा मावफारियाफ्रा। बागान सामलायगिरि नायदिंगिरिनि हेंथायै साहा मावफारियाफ्रा कुद्रिसारदों। बागाननि सामलायगिरि धीराज बर्मननि हेंथायै एजाहार थिसनदों सोमावसारगिरिफ्रा। थांनाय 4 सप्तानिफ्राय गावसोरनि मोननो गोनां मुजिरा रांनिफ्राय जानगाराव थाबोनांनाय साहा मावफारियाफ्रा बागाननि मुङाव खैसार खालामनायखौ बन्द खालामनांगौ, सामलायगिरि धीराज बर्मन हुसियार, दानबान्थाखौ थाबैनो होनांगौ बायदि स्लगान होनानै गोख्रों सोमावसारो साहा मावफारियाफ्रा। साहा मावफारियाफोरनि जेंनाखौ थाबैनो सुस्राङाब्ला फिन गोख्रों सोमावसारनो हुमखि होदों सोमावसारगिरिफ्रा। কৰিছো কিহৰ কাৰণে যোৱাকালি মুঠতে আমি 33-34 মানে সেকশন আছিলে, আমি 52 জন আমাৰ ফাৰ্মেট লেবাৰ ওয়ার্কার আছিল আৰু আমি সর্দার 2 জন আছিলো, সুকরাম পর্যা আৰু মই মোৰ নাম নীলিমা। গতিকে আমি সেকশনত আছিলো, আমি 34 নম্বৰত আমি 2 জনে মানে মেলা চেলা ধৰাই মেখন আমি থিয় দি আছিলো। তাৰপিছত মহিলাখিনি আমাৰ 52 জন লেবাৰ আছিল, 52 জন লেবাৰে মানে পাহিত সোমাইছে, পাহিত হুৰকি ধুনীয়া কৰি পাতি ছিঙি আছিল। ছিঙি থকাৰ অৱস্থাত অকস্মাত ধীৰাজ বৰ্মন গাড়ী এটা মানে এটা মেনেজমেণ্ট আছে ইয়াতে, ধীৰাজ বৰ্মন, আমি লীলাজ বৰ্মন বুলি কওঁ। তেওঁ কিমান বাৰ গৈছে কিমান বাৰ আহিছে এইখন বাগানত, আমাৰ ফাতেহাবাদ বাগানত আহি মানে ষড়যন্ত্ৰ, তেওঁ আহিলে আমাৰ বাগানত ষড়যন্ত্ৰ লাগে। সেইটোৰ কাৰণে আমাৰ মহিলাখিনি আমি সিফালে আছোঁ, কিন্তু মহিলাখিনি আগফালেদি ওলাই আহি মেনেজাৰৰ গাড়ীখন ৰখাইছে, ৰখাই মেনেজাৰক সুধিছে বোলে আমাক ছুটিৰ পইচা লাগে আৰু দৰমহা লাগে, আপুনি যে নোটিছ মাৰিছে বুধবাৰে দৰমহা দিম বুলি, আমি সেইটো নামানো, আমাক শনিবাৰে দৰমহা লাগে। আমাক ইটো সপ্তাহ যদি সোমবাৰ আহি পায় তেতিয়াহ'লে আমাৰ 6টা সপ্তাহ হ'ব, তে আমাক মানে চলাৰ কাৰণে অসুবিধা হৈছে, এইটোৰ কাৰণে ৰেচন নাই আৰু দৰমহাটো আপুনি সেনেকৈ মানে দিনটো পিছুৱাই যাই আছে, দিন ঠেলি লৈ যাই আছে, গতিকে আমাক দৰমহা লাগিব। সেনেকৈ কোৱাৰ নিজত আমি তেনেকৈ পাছে আহি পালোঁ কিহৰ কাৰণে গাড়ীখন ৰখিলে। আৰু আহি মিঠান আমি ক'লোঁ যে ছাৰ আপুনি দৰমহাটো দিয়াই দিয়ক, শনিবাৰে দৰমহাটো দিয়াই দিয়ক, দৰমহাটো নিদিলে বহুত অসুবিধাত চলি আছে মানুহবিলাকে, সেনেকৈ ক'লোঁ। কোৱাতে মেনেজাৰে নিজে ক'লাক, প্ৰবীণ নায়ক বুলি এজন আমাৰ মানে ব্যক্তি আছিল আমাৰ ইয়াৰে, তেওঁ আছিল লগত বৰ্মনৰ লগত, তেওঁ 2 জনে আছিল, বৰ্মনে আছিল আৰু আমাৰ প্ৰবীণ নায়ক আছিল। সিহঁতে কৈছে যে সন্ধিয়া 4:30টাত ওজন কৰাৰ পিছত তোমালোকে অফিচত আহিবা, অফিচত আহিলে তোমালোকৰ লগত মই আলোচনা কৰিম, সেনেকৈ ক'লাক। কোৱাৰ পিছত আমি 4:30টাত ওজন কৰি আমি যেতিয়া ফেক্টৰীত আহিলোঁ, আহি মেনেজাৰক লগ ধৰোঁ বুলি ক'লোঁ, তেতিয়া মেনেজাৰে নিজে কৈছে মইতো তোমালোকক মাতা নাই, তেনেকুৱাকৈ মানে আমাক মানে ভাবুকি দিয়ে। ভাবুকি দিয়াৰ পিছত আমাৰ মানুহখিনি মানে খং হৈ গ'ল, খং হৈ যোৱাৰ পিছত মেনেজাৰক অলপ ক'লাক, কোৱাৰ পিছত মেনেজাৰে ৰাতি কি কৰিছে আমাক নুসুধা নুপুচা কৰি আমি সুধিলোঁ যে অহাকালি আমাক দৰমহা দিব লাগিব, আৰু যদি দৰমহা নিদিয়ে তেতিয়াহ'লে 11টা বজাৰ আগতে আমাক ৰিজাল্টটো দিব লাগিব, কি ৰিজাল্ট লয় আপুনি জালানৰ লগত আলোচনা কৰি আমাক ৰিজাল্টটো দিব লাগিব। সেনেকৈ কৈ আমি যেতিয়া ঘৰত গুচি গ'লোঁ, আমি খবৰ পালোঁ যে 10:30-15ত সি তাৰমানে ইয়াৰ পৰা পলাই গ'ল। ৰাতি যেতিয়া পলাই গ'ল আমিতো নাজানো। তাৰপিছত আমি ৰাতিপুৱা কামত আহিম বুলি চালোঁ, চাই যে মানুহবিলাকক ঘাণ্টি মাৰা নাই, আৰু কি হ'ল কিহৰ কাৰণে ঘাণ্টি মাৰা নাই। আহি আমি সোধ-পোছ কৰোঁ, সোধ-পোছ কৰাৰ পিছত আমি দেখা পাওঁ যে ফেক্টৰীটো চলি আছে আৰু বাকী ফিল্ডৰ মানুহখিনিৰ কাৰণে মানে বন্ধ ৰাখিছে, আমি সেইখিনি গম পাওঁ আৰু কি কাম কৰিব দিয়া নাই, ফিল্ডৰ মানুহ কাম বন্ধ বুলি কৈছে। দৰমহাৰ প্ৰতিশ্ৰুতি একো দিয়া নাই, নিদিলে কি কৰিবি, মই ইয়াৰ পৰা নাযাওঁ আৰু মই দৰমহাটোও নিদিওঁ, তহঁতে কি কৰিবি, সেনেকৈ আমাক ভাবুকি দিয়ে। মেনেজমেণ্টে কৈছে, ধীৰাজ বৰ্মনে কৈছে দৰমহাটো আমাৰ 6 সপ্তাহৰ মানে সোমবাৰ আহিলে 6 সপ্তাহৰ দৰমহা পাম আমি। আমি এনেকৈ মানে মোদী চৰকাৰে যদি আমাক চাউল নিদিলেহেঁতেন আমি মানে থিয়া মৰি গ'লোঁ, এনে অৱস্থা হৈ আছে আমাৰ। খালি চাউলখিনি মাত্ৰ মোদী চৰকাৰে দি আছে বুলি আমি নিমখ ভাত খাই হ'লে জীয়াই আছোঁ, দৰমহা আমাক দিয়া নাই। আমাৰ 5 ষ্টাফৰ দৰমহা হোৱা নাই, জুন মাহৰ দৰমহা ষ্টাফবিলাকে পোৱা নাই এতিয়ালৈকে। এইবিলাকে আমি একো মানে পুলিচ বিভাগৰ প্ৰশাসনৰ ফালৰ পৰা আমি একো ব্যৱস্থা পোৱা নাই এতিয়ালৈকে। আমাৰ মহিলা কেইজনমান 24 তাৰিখ আছিল, 24 নম্বৰ সেকশন আছিল, তাতে আমাৰ মহিলাখিনিয়ে কৈছিল যে ছাৰ আপুনি মোক বাস্কেট দিয়ক,
মানে বাস্কেট দিয়ে কোয়াতে মনে মনে কাম কৰ নহ'লে কিন্তু শনিবাৰে দৰমহা নহ'ব বুলি কি আগতে ভাবুকি দিছে। তো সেইটোৰ লৈ মহিলাকেইটা শুনা পাইছে। সেইদিনা 34 নম্বৰ আৰু 33 নম্বৰত আমাৰ তাক মেনেজাৰক ধীৰাজ বৰ্মনক ঘেৰাও কৰা হ'ল যে বোলে আপুনি যে ছাৰ এনে কৈ আছে আমাৰ ছুটি পইচা দৰমহা কেতিয়া হ'ব। তো তেখেতে অলপ গৰম কথা ক'লাক। মালিকক কিবা জনাইছে নেকি? মালিকক জনোৱা নাই। কালি মালিকক ফোন কৰিব দিছিলোঁ আমি ৰাজেশ জালানক, তেখেতে কিন্তু নকৰলাক, বোলে মোৰ ফোনে নুঠাই বুলি কৈ আছে। আপোনাক যদি ফোন নুঠায় তেতিয়া আপুনি মেনেজমেণ্ট ইয়াত কিয় কৰবাইছে? আপুনি গুচি যাওক। মেনেজমেণ্ট আৰু মালিকেতো টাৰ্মছ থাকিব লাগিব না। টাৰ্মছ যদি নাই আপুনি কেনেকৈ মেনেজাৰ চলাই আছে? আজি দিনটো পলাতক আছে মানে। আজি পলাতক আছে, কিন্তু তেখেতে আমাক জনাব লাগিছিল আজি, কিন্তু জনোৱা নাই। যন্ত্র আছে, কাঠ চুৰ ফটো চটো আছে মোৰ তাতে। কাঠ চুৰ কৰি মাতে লুকাই থৈছে, ফটো চটো উঠাই থৈছোঁ। মই কালি দেখাইছোঁ, আইচি ছাৰকো দেখাইছোঁ। লোহা চুৰ কৰিছিল সিহঁতে, কাঠো চুৰ কৰি থৈছে। আমি ইফালে জনোৱাৰ কাৰণে সিহঁতে কাঠটো উঠাব পৰা নাই। মেনেজমেণ্টে থাকিব লাগিব, কিন্তু তেখেতক আমি সুধিছিলোঁ তো মইতো নাজানো বুলি কৈ আছে। তো আপুনি যদি মেনেজমেণ্ট হয়, গাৰ্ডেনৰ আণ্ডাৰত আপুনি আছে, আপুনি থাকাতে কেনেকৈ গাছটো কাটা খাল? ইমান ডাঙৰ আৱাজ কৰে সেই কৰতটো কেনেকৈ চুৰ হৈ আছে? আৰু ইয়াতে 1 ট্ৰাক আছে টেলাৰ আছিল, ভাল কাঠ, গোটেইকেইটা গাইব হৈ গ'ল। গাম্ভাৰী কাঠ তাতে যে আমাৰ কলেজটো বনি আছে এতিয়া স্কুলৰ ওচৰত, তাতে সেইটো কাঠটো সেইটোও গাইব হৈ গ'ল। গোটেইকেইটা চুৰে জমা লাগছে। মালিকৰ নিৰ্দেশত কৰি মালিকৰ নিৰ্দেশত কৰি আছে।